अरे चुप 1 मिनट मेरी बात सुनो। নমস্কাৰ মই কাবেৰী কৃষ্ণা কম্পাছৰ মজিয়ালৈ আপোনালোকক স্বাগতম জনাইছো আমি সকলোৱে জানো যে ভাৰতবৰ্ষৰ সংবাদ জগতখন অতিকৈ বিশাল perhaps the biggest in the world কিয়নো আমাৰ দেশত 1700তকৈ অধিক বাতৰি কাকত আছে 1 লাখতকৈও বেছি আলোচনী আৰু 170টাতকৈ অধিক নিউজ চেনেল আছে তাৰ উপৰিও ফেচবুক পেজেছ ইউটিউব চেনেলছ এইবোৰটো আছে কিন্তু ইমানবোৰ থকাৰ পাছতো আপুনি এটা কথা জানি আচৰিত হ'ব যে ওয়াৰ্ল্ড প্ৰেছ ফ্ৰীডম ইনডেক্স অনুসৰি 180খন দেশৰ ভিতৰত ভাৰতবৰ্ষৰ স্থান হৈছে 142 কথাটো শুনিবলৈ আচৰিত আৰু চিন্তনীয় ভাৰতবৰ্ষত আমি সংবাদ মাধ্যমক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কওঁ কিয়নো মিডিয়াৰ কাম হৈছে জনসাধাৰণৰ মনৰ কথা চৰকাৰৰ কাণত পেলোৱা কিন্তু হেয়া জানো মিডিয়াই কৰি আছে China, coronavirus, falling GDP, এটাৰ পাছত এটাৰ লগত ভাৰতবৰ্ষই যুঁজি আছে আৰু এনেকুৱা অৱস্থাত মিডিয়াৰ কৰিব কি লাগিছিল আৰু মিডিয়াই কৰি কি আছে এই সকলোবোৰ কথা আমি ভালদৰে বুজি পাম যদি আমি এটা পৰিসংখ্যাৰ ফালে মন দি চাওঁ পৰিসংখ্যাটো এনেকুৱা ধৰণৰ যে অৰ্ণৱ গোস্বামী নেশ্যনেল নিউজ চেনেল ৰিপাব্লিক ভাৰতত এটা ডিবেট কৰে আৰু ডিবেটটোৰ নাম হৈছে পুছতা হে ভাৰত পুছতা হে ভাৰতত তেওঁ মাৰ্চৰ পৰা ছেপ্টেম্বৰ 2020 এই সময়ছোৱাত তেওঁ কৰিছে 228টা আলোচনা আৰু এই 228টা আলোচনাৰ ভিতৰত তেওঁ কৰিছে 57টা বলিউড আৰু সুশান্ত সিং ৰাজপুতৰ ওপৰত 75টা তেওঁ কৰিছে বিপৰীত দলক আক্ৰমণ কৰি লগতে 11টা তেওঁ কৰিছে চৰকাৰৰ পক্ষত 43টা তেওঁ কৰিছে ধৰ্মৰ বিষয়ত আৰু 28টা তেওঁ কৰিছে চাইনা পাকিস্তান ইছ্যুৰ ওপৰত অৰ্থনীতি নিবনুৱা সমস্যা কৃষকৰ সমস্যা স্বাস্থ্য শিক্ষা এই সকলোবোৰ বিষয়ত তেওঁ এটাও আলোচনা কৰা দেখা নগ'ল কৰোনা ভাইৰাছ চাইনা ফলিং জিডিপি এই সকলোবোৰ কথা বাদ দি যদি আমি তাৰ আগৰ সিনাৰিটোও চাওঁ কাহিনীটো কিন্তু একেই থাকে জি নিউজ আমি এটা উদাহৰণস্বৰূপে জি নিউজৰ 50টা ডিবেট ল'ব পাৰোঁ আৰু 50টা ডিবেটৰ ভিতৰত তেওঁলোকে 19টা ডিবেট কৰে বিপৰীত দলক আক্ৰমণ কৰি 12টা তেওঁলোকে কৰে পাকিস্তানক আক্ৰমণ কৰি 13টা তেওঁলোকে কৰে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ প্ৰশংসা কৰি 4টা তেওঁলোকে কৰে হিন্দু মুছলিম আৰু এটা কৰে পিএমচি বেংক স্কেম লগতে আকৌ এটা কৰে তেওঁলোকে বিহাৰৰ বানপানীৰ ওপৰত এই গোটে 50টা ভিডিঅ' আলোচনাৰ ভিতৰত আমি যদি চাওঁ তেতিয়া আমি দেখিবলৈ পাওঁ যে জনসাধাৰণৰ পক্ষত তেওঁলোকে মাত্ৰ দুটা আলোচনা কৰা পৰিলক্ষিত হয় নিউজে সাধাৰণতে দুটা কথাৰ ওপৰত গুৰুত্ব দিয়া উচিত এটা হৈছে ৰিলায়েবল সোৰ্স অৰ্থাৎ বিশ্বস্ত উৎস আৰু আনটো হৈছে ইম্প্যাক্ট অৰ্থাৎ প্ৰভাৱ নিউজ বনাওঁতে কিমান ৰিলায়েবল সোৰ্সৰ পৰা লোৱা হৈছে নিউজটো আৰু সেই নিউজটো সাৰ্কুলেট কৰাৰ পাছত জনসাধাৰণৰ মাজত কেনেকুৱা ধৰণৰ ইম্প্যাক্ট পৰিব অৰ্থাৎ প্ৰভাৱ পৰিব এই দুটা কথাৰ ওপৰত নিউজ বনোৱাজনে গুৰুত্ব প্ৰদান কৰাটো অতিকৈ জৰুৰী কিন্তু নিউজে জানো অকল এই দুটা কথাৰ ওপৰত গুৰুত্ব দিয়ে নিউজে গুৰুত্ব দিয়ে য়েল্লো জাৰ্নেলিজমৰ ওপৰত উদ্দেশ্য প্ৰণোদিতভাৱে ভিত্তিহীন ৰোমাঞ্চকৰ এটা সংবাদ পৰিবেশন কৰা বা উত্থাপন কৰাকে হালধীয়া সাংবাদিকতা বা য়েল্লো জাৰ্নেলিজম বুলি কোৱা হয় অৰ্থাৎ যিকোনো এটা বাক্য পঢ়ুৱৈসকলক এট্ৰেক্ট কৰিবলৈ আকৰ্ষণ কৰিবলৈ তাৰ শেষত এডাল কোৱেশ্চন মাৰ্ক বা এটা প্ৰশ্নবোধক চিন লগোৱাকে হালধীয়া সাংবাদিকতা বা য়েল্লো জাৰ্নেলিজম বুলি আমি কওঁ এই যে ওয়াৰ্ল্ড প্ৰেছ ফ্ৰীডম ইনডেক্স অনুসৰি ভাৰতবৰ্ষৰ স্থান 180খন দেশৰ ভিতৰত 142 ইয়াৰ দুখ কিন্তু অকল চৰকাৰৰেই নহয় দৰ্শক আৰু পঢ়ুৱৈসকলৰো সমানেই দুখ কিয়নো যিসকল নিউজ চেনেলে চৰকাৰৰ পক্ষত কথা কয় বা গান গায় কেনেকুৱা ধৰণৰ নিউজ চেনেলছৰ ৰেটিংছ আৰু ছাবস্ক্ৰিপশ্যন অন্য নিউজ চেনেলতকৈ বেছি দেখা যায় এটা প্ৰশ্ন উত্থাপিত হয় যে আমি কি কৰিব পাৰোঁ আৰু আমাৰ হাতত কি আছে সুখৰ বিষয়টো এয়াই যে আমাৰ হাততে সকলোতকৈ ডাঙৰ বস্তুটো আছে আৰু সেইটো হৈছে টিভি ৰিমোটটো আমি কি চাম আৰু কি নাচাম সেয়া অকল আমাৰ ওপৰতহে নিৰ্ভৰ কৰে গতিকে বাতৰি চাওঁতে সদায় আমি সজাগ হৈ চোৱাটো আমাৰ কৰ্তব্য এনেকুৱা ধৰণৰ বিষয় লৈ আমি আপোনালোকৰ আগত আকৌ আহিম চাই থাকিব কম্পাছ ধন্যবাদ